লোকৰ দুখ বিচাৰ কৰা। তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহ'ব। কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ'ব। আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হ'ব। তুমি নিজৰ চকুত থকা চটিলৈ মন নকৰি ভাইৰাৰ চকুত থকা কুঠাঢালিলৈ কিয় চাইছা? আৰু চোৱা, নিজৰ চকুত চটিয়ে এঢাল থাকোঁতেই তোমাৰ চকুৰ পৰা কুঠাঢালি উলিয়াবলৈ দিয়া। এই কথা ভাইৰাক যেনেকৈ ক'ব পাৰা হে কপটি, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চটি উলিয়াই পেলোৱা, তেহে তোমাৰ ভাইৰাৰ চকুৰ পৰা কুঠাঢালি উলিয়াবলৈ ভালকৈ দেখিবা। কুকুৰবোৰক পবিত্ৰ বস্তু নিদিবা, আৰু তোমালোকৰ মুকুতা গাহৰিৰ আগত নেপেলাবা, কিজানি সিহঁতে সেইবোৰক ভৰিৰে গছকে আৰু ঘূৰি তোমালোককো চিৰি পেলায়। প্ৰাৰ্থনালৈ উদ্যোগ সৰ্বোত্তম বিধি। খোজা, তেহে তোমালোকক দিয়া হ'ব, বিচাৰা, তেহে পাবা, টুকুৰিওৱা, তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ'ব। কিয়নো যেইয়ে খোজে সেইয়ে পায়, যেইয়ে বিচাৰে সেইয়ে দেখা পায়, আৰু যেইয়ে টুকুৰিয়াই তালৈকে দুৱাৰ মুকলি কৰা হয়। কিয়নো পুতেকে পিঠা খুজিলে তাক শিল দিব, মাছ খুজিলে সাপ দিব, তোমালোকৰ মাজত এনে কোন মানুহ আছে? এই হেতুকে তোমালোকে দুৰ্জন হৈও নিজৰ সন্তানক যদি ভাল বস্তু দিব জানা, তেন্তে তাতকৈও তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁ খোজাবিলাকক ভাল বস্তু নিদিবনে? এতেকে সকলো বিষয়তে লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা। কিয়নো যেইয়ে বিধান আৰু ভাৱবাদীসকলৰ ভাগ্যৰ সাৰ। স্বৰ্গীয় পথত চলিবৰ উদগনি। ঠেক দুৱাৰেদি সোমোৱা, কিয়নো যি দুৱাৰে আৰু যি বাটে সৰ্বনাশলৈ নিয়ে, সেই বাট দুৱাৰ বহল, বাটও মুকলি, আৰু সেইয়েদি সোমোৱাও অনেক। কিয়নো যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক, বাটও চেপ, আৰু তাক পোৱা লোকো তাকৰ। যিবোৰ ভাৰী কোৱা ভাৱবাদীয়ে মেৰৰ বেজ ধৰি তোমালোকৰ ওচৰলৈ আহে, কিন্তু ভিতৰে গ্ৰাসকাৰী ৰাং কুকুৰ, সিহঁতলৈ সাৱধান হোৱা। সিহঁতৰ কৰ্মফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা। মানুহে কাঁইট গছৰ পৰা দ্ৰাক্ষাগুটি আৰু বা পুলি কাঁইটৰ পৰা ডিমৰু গুটি পাৰেনে? সেইদৰে সকলো গছে ভাল গুটি ধৰে, কিন্তু বেয়া গছেহে বেয়া গুটি ধৰে। ভাল গছে বেয়া গুটি ধৰিব নোৱাৰে, বেয়া গছেও ভাল গুটি ধৰিব নোৱাৰে। যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। এতেকে তোমালোকে ফলৰ দ্বাৰাই সিহঁতক চিনিবা। যিবিলাকে মোক প্ৰভু প্ৰভু বোলে, তেওঁবিলাক সকলোৱে যে স্বৰ্গ ৰাজ্যত সোমাব এনে নহয়, কিন্তু যিজনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনহে সোমাব। সেইদিনা অনেকে মোক ক'ব, হে প্ৰভু, হে প্ৰভু, আমি তোমাৰ নামেৰে ভাবুকি প্ৰচাৰ কৰা নাইনে? আৰু তোমাৰ নামেৰে ভূতবোৰক খেদোৱা নাইনে? আৰু তোমাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাইনে? তেতিয়া মই সিহঁতক স্পষ্টকৈ ক'ম, মই তহঁতক কেতিয়াও জনা নাই। হে অধৰ্মা চাৰিবোৰ, মোৰ ওচৰৰ পৰা দূৰ হ। যিকোনোৱে মোৰ এই সকলো বাক্য শুনি পালন কৰে, শিলৰ ওপৰত ঘৰ সজা বুদ্ধিমান মানুহৰ লগত তেওঁৰ তুলনা দিয়া হ'ব। পাছে বৰষুণ আনিলত ঢল আহিল, আৰু বতাহ বলাত সেই ঘৰত খুন্দা লাগিলহি, কিন্তু তাৰ পুত শিলৰ ওপৰত হোৱা হেতুকে সি নপৰিল। আৰু যিকোনোৱে মোৰ এই সকলো বাক্য শুনি পালন নকৰে, বালিৰ ওপৰত ঘৰ সজা নিৰ্বুদ্ধি মানুহৰ লগত তেওঁৰ তুলনা দিয়া হ'ব। তাতে বৰষুণ আনিলত ঢল আহিল, আৰু বতাহ বলাত সেই ঘৰত খুন্দা লাগিলত সি পৰিল, আৰু তাৰ ঘোৰ পতন হ'ল। যীশুৱে এই সকলো বাক্য কৈ এঠালত লোকসমূহে তেওঁৰ উপদেশত বিস্ময় মানিলে, কিয়নো তেওঁবিলাকৰ অধ্যাপকসকলৰ দৰে উপদেশ নিদি ক্ষমতাপন্ন জনৰ দৰে তেওঁবিলাকক উপদেশ দিলে। এজন কুষ্ঠ ৰোগীক সুস্থ কৰা। পাছে তেওঁ পৰ্বতৰ পৰা নামিলত বহু মানুহৰ দল তেওঁৰ পাছত গ'ল, আৰু চোৱা,
এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি তেওঁক প্ৰণিপাত কৰি ক'লে, হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে তেন্তে মোক সুচী কৰিব পাৰে। তাতে তেওঁ হাত মেলি তাক চুই ক'লে, মই ইচ্ছা কৰিছোঁ, সুচী হোৱা। তেতিয়াই তাৰ কুষ্ঠ ৰোগ সুস্থ কৰা হ'ল। পাছে যীশুৱে তাক ক'লে, সাৱধান হোৱা, এই কথা কাকো নকবা, কিন্তু যোৱা পুৰোহিতৰ আগত নিজকে দেখুৱাগৈ আৰু লোকৰ আগত সাক্ষ্য দিবলৈ মুচিৰ নিৰূপিত নৈবেদ্য উৎসৰ্গ কৰাগৈ। একৰ সেনাপতিৰ বন্দী সুস্থ কৰা। তেওঁ কফৰাক্নহুমত সোমালত একৰ সেনাপতি এজনে তেওঁৰ ওচৰলৈ আহি তেওঁক বিনয় কৰি ক'লে, হে প্ৰভু, মোৰ এটা বন্দী জঠৰ ৰোগত অতিশয় যাতনা পাই ঘৰত পৰি আছে। তেতিয়া তেওঁক ক'লে, মই গৈ তাক সুস্থ কৰিম। সেই সেনাপতিয়ে উত্তৰ দি ক'লে, হে প্ৰভু, আপুনি যে মোৰ ঘৰৰ ভিতৰত সোমাবগৈ, মই এনে যোগ্য নহওঁ, কিন্তু এষাৰ বাক্য মাথোন কওক, তাতে মোৰ বন্দী সুস্থ হ'ব। কিয়নো ময়ো পৰৰ অধীন মানুহ হৈছোঁ, মোৰ অধীনেও সেনাবিলাক আছে। মই এঠাক যা বুলিলে সি যায়, আনঠোক আহ বুলিলে সি আহে, আৰু মোৰ দাসক এইটো কৰ বুলিলে সি কৰে। যীশুৱে এই কথা শুনি বিস্ময় মানি পাছে পাছে অহাবিলাকক ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ, ইছৰাইলৰ মাজতো মই ইমান বিশ্বাস পোৱা নাই। আৰু মই তোমালোকক কওঁ, অনেকে পূব আৰু পশ্চিমৰ পৰা আহি অব্ৰাহাম, ইছহাক আৰু জাকোবৰ লগত স্বৰ্গ ৰাজ্যত বহিব, কিন্তু ৰাজ্যত সন্তানবিলাকক বাহিৰৰ আণ্ডাৰত পেলোৱা হ'ব, তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। পাছে যীশুৱে সেই সেনাপতিক ক'লে, তুমি যোৱা, যিদৰে বিশ্বাস কৰিলা সেইদৰে তোমালৈ হওঁ। তাতে সেই বন্দী সেই সময়তে সুস্থ হ'ল। পিতৰৰ শাহুৱেকৰ জ্বৰ ভাল কৰা। পাছে যীশুৱে পিতৰৰ ঘৰত সোমাই তেওঁৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে। তাতে তেওঁৰ হাত চুলতে জ্বৰ এৰিলে আৰু তেওঁ উঠি তেওঁৰ সেৱা শুশ্ৰূষা কৰিলে। পাছে সন্ধিয়া হ'লত মানুহবিলাকে অনেক ভূতে পোৱা মানুহ তেওঁৰ ওচৰলৈ আনিলত তেওঁ বাক্যেৰে সেই আত্মাবোৰ খেদালে আৰু সকলো ৰোগী সুস্থ কৰিলে। তেওঁৱেই আমাৰ দুৰ্বলতা ল'লে আৰু আমাৰ ৰোগবোৰ নিলে। এই যি বচন যিশয়া বাপবাদীৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। পাছে যীশুৱে নিজৰ চাৰিওফালে বহু মানুহৰ দল দেখি সিপাৰলৈ যাবলৈ আজ্ঞা দিলে। সেই সময়ত এজন অধ্যাপকে আহি তেওঁক ক'লে, হে গুৰু, আপুনি যলৈকে যায় তলৈকে ময়ো আপোনাৰ পাছে পাছে যাম। যীশুৱে তেওঁক ক'লে, শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাহ আছে, কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই। পাছে শিষ্যবিলাকৰ মাজৰ আন এজনে তেওঁক ক'লে, হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃৰ কবৰ দিবলৈ মোক অনুমতি দিয়ক। যীশুৱে তেওঁক ক'লে, তুমি মোৰ পাছে পাছে আহা, মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক। ধুমুহা বতাহ শান্ত কৰা। পাছে তেওঁ নাৱত উঠিলত তেওঁৰ শিষ্যবিলাকে তেওঁৰ পাছত গ'ল। তেতিয়া চোৱা, সাগৰত বৰ ধুমুহা বতাহ হোৱাত ঢৌৱেৰে নাওখন ঢকা হ'ল, কিন্তু তেওঁ টোপনিতে আছিল। তেতিয়া তেওঁলোকে ওচৰলৈ গৈ তেওঁক জগাই ক'লে, হে প্ৰভু, ৰক্ষা কৰক, আমি মৰোহে। তাতে তেওঁ তেওঁলোকক ক'লে, হে অল্পবিশ্বাসীবিলাক, তোমালোক কিয় ভয়াতুৰ হৈছা? পাছে তেওঁ উঠি বতাহ আৰু সাগৰক ধবিয়ালে, তেতিয়া অতি শান্ত হ'ল। তাতে সেই মানুহবিলাকে বিস্ময় মানি ক'লে, এওঁনো কেনে মানুহ, বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে। দুজন মানুহৰ পৰা ভূত খেদোৱা। পাছে তেওঁ পাৰ হৈ গাদাৰিয়াবিলাকৰ দেশলৈ গ'লত ভূতে পোৱা দুজন মানুহ মধ্যমণিৰ পৰা ওলাই তেওঁৰ আগত উপস্থিত হ'ল। সিহঁত এনে ভয়ানক যে কোনেও সেই বাটেদি যাব নোৱাৰিছিল। তাতে চোৱা, সিহঁতে আঠা পাৰি ক'লে, হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰ কি কাম? নিৰূপিত সময়ৰ পূৰ্বে আমাক যাতনা দিবলৈ আহিলনে? সেই সময়ত সিহঁতৰ পৰা দূৰৈত এক এজাক গাহৰি চৰি আছিল। তাতে ভূতবোৰে তেওঁক বিনয় কৰি ক'লে, আপুনি যদি আমাক খেদায় তেন্তে সেই গাহৰি জাকলৈকে আমাক পঠিয়াই দিয়ক। তাতে তেওঁ সিহঁতক ক'লে, যাহক।
যেতিয়া সিহঁতে বাহিৰ ওলাই গাখৰিবোৰত সোমালগৈ আৰু চোৱা সেই গোটেই জাকে ভৰকৈ লৰি গৈ গৰাৰ পৰা সাগৰত পৰি পানীত ডুবি পৰিল। পাছে ৰখীয়াবোৰে পলাই নগৰলৈ গৈ সকলো ঘটনা আৰু ভূতে পোৱা দুজনৰ বিষয়ে সংবাদ দিলেগৈ। তাতে চোৱা নগৰৰ সমুদায় মানুহ যীশুৱে সৈতে সাক্ষাৎ কৰিবলৈ ওলাই আহিল আৰু তেওঁক দেখা পালত তেওঁবিলাকৰ সীমাৰ পৰা যাবলৈ তেওঁক বিনয় কৰিলে। আমেন।